নমস্কাৰ প্ৰিয় দৰ্শক, পানীদিহিং বাৰ্তাৰ বিশেষ অনুষ্ঠান পানীদিহিঙৰ অতিথিৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত এনে এজন অতিথি উপস্থিত আছে, যিজনে চিত্ৰকলাৰ ক্ষেত্ৰখনত বিশেষ পাৰদৰ্শিতাৰে কেৱল অসমতে নহয়, ভাৰত তথা বিশ্বৰ অন্যান্য প্ৰান্ততো বিশেষভাৱে খ্যাতি বুটলিবলৈ সক্ষম হৈছে। তেখেত হৈছে আমাৰ অতিকে মৰমৰ, আমাৰ অতিকে শ্ৰদ্ধাৰ ডিব্ৰুগড় জিলাৰ খোৱাঙৰ বাসিন্দা ডক্টৰ দীপু বৰা। আমি দাদাক আমাৰ মাজলৈ স্বাগতম জনাইছোঁ। আৰু আমি অনুষ্ঠানৰ মাজলৈ যোৱাৰ প্ৰাৰম্ভণিতে আমি দীপু বৰা দাদাৰ পৰা তেখেতৰ বিষয়ে চমুকৈ অলপ জানিব বিচাৰিম। মোৰ নাম শ্ৰী দীপু বৰা। মোৰ ঘৰ ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিত আৰু মোৰ দেউতাৰ নাম শ্ৰীযুত কমল চন্দ্ৰ বৰা আৰু মাৰ নাম অমিয়া বৰা। মোৰ এজন দাদা আৰু এগৰাকী বাই আছে। যিহেতু আমি ইতিমধ্যে গম পাইছোঁ আপুনি চিত্ৰকলাৰ ক্ষেত্ৰখনৰ যোগেদি বা চিত্ৰকলাৰ চৰ্চাৰ যোগেদি দেশ বিদেশৰ বহুত বিশেষ খ্যাতি বুটলিবলৈ সক্ষম হৈছে। গতিকে আমি প্ৰথমে পানীদিহিং বাৰ্তাৰ দৰ্শকসকলৰ বাবে আপোনাৰ পৰাই আপোনাৰ এই বিশেষ খ্যাতি আৰু আপোনাৰ বিশেষ কৰ্মবিলাকৰ বিষয়ে চমুকৈ জানিবলৈ চেষ্টা কৰিম। আচলতে চিত্ৰকলাৰ ক্ষেত্ৰত মোৰ প্ৰথম শিক্ষাগুৰু আছিল স্বপন পাল ছাৰ, আৰু তেখেতৰ আদৰ্শৰে আদৰ্শিত হৈ মই এইখিনি কৰাটো সম্ভৱ হ'ল বুলি মই ভাবোঁ। আচলতে মোৰ সৰুৰ পৰা এটা মই মনত ভাৱ পুহি ৰাখিছিলোঁ যে মই চিত্ৰকলাৰ ক্ষেত্ৰত কিছু ব্যতিক্ৰম কৰিব পাৰোঁ নেকি। তো তেনেকৈ ভাবি মই 2017 চনৰ 14 জুন তাৰিখে এখন মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এখন ৱৰ্ল্ড লাৰ্জেষ্ট কেনভাছ পৰ্ট্ৰেইট বনাইছিলোঁ, আৰু সেইখনৰ চাইজটো আছিল 5346 স্কোৱাৰ ফিট, আৰু তাৰ কাৰণে প্ৰায় 1 কুইণ্টেল 48 কেজিমান কালাৰ লাগিছিলে, প্ৰায় 400 লিটাৰ ওপৰত পানী লাগিছিলে। আৰু সেইখনৰ কাৰণে মই 7টা নেশ্যনেল আৰু এটা ইণ্টাৰনেশ্যনেল এৱাৰ্ড পালোঁ। লগতে লণ্ডনৰ ৱৰ্ল্ড ৰেকৰ্ড ইউনিভাৰ্চিটি ফালৰ পৰা মোক ডক্টৰেট ডিগ্ৰী সুবিধা প্ৰদান কৰিছিল, আৰু 2019 চনৰ 27 ডিচেম্বৰত মই অফিচিয়েলি ডক্টৰেট ডিগ্ৰীটো লাভ কৰিলোঁ। আৰু আমাৰ 2021 চনত ঠিক জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাক ভিয়েটনাম ইনভাইট দিয়া এটা কথা আছিল, কিন্তু এতিয়া কৰোণাৰ কাৰণে বোধ কৰোঁ আমাৰ সেই প্ৰগ্ৰেমটো পষ্টপন হ'ব। সেইখিনি আৰু আপোনাৰ যিখিনি কৃতিত্ব আপুনি ইতিমধ্যে অৰ্জন কৰিছে তাৰ বাবে আমি পানীদিহিং বাৰ্তাৰ পৰিয়ালৰ হৈ আপোনাক বহুত শুভকামনা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, আৰু লগতে আশা ৰাখিছোঁ আপোনাৰ এই যাত্ৰা অনাগত দিনতো অক্ষুণ্ণ থাকে। যিহেতু বৰ্তমান সময়ত সামাজিক মাধ্যমেই হওক বা অন্যান্য সংবাদ মাধ্যমেই হওক, সকলোতে আপোনাৰ কামৰ আপুনি যিসমূহ এতিয়া শেহতীয়াভাৱে কাম কৰি আছে সেই কামসমূহৰ বিশেষ প্ৰচাৰ হৈ আহিছে, আৰু সেই প্ৰচাৰ যোগেদি ইতিমধ্যে চিত্ৰকলাৰ ক্ষেত্ৰখনত আপুনি এটা চিনাকি নাম হৈ পৰিছে। আমি এতিয়া জানিবলৈ চেষ্টা কৰিম যে আপুনি চিত্ৰকলাৰ ক্ষেত্ৰখনৰ প্ৰতি কেনেদৰে আগ্ৰহী হ'ল, আপুনি এই ক্ষেত্ৰত কেনেদৰে ভৰি থ'লে। আচলতে মই যেতিয়া ৰেকৰ্ডসমূহ কৰিছিলোঁ আৰু যেতিয়া মই বাহিৰত গৈছিলোঁ, মানে এটা নতুন উদ্যম পালোঁ। মানুহবিলাকৰ যেতিয়া মোক লৈ যেতিয়া কয় যে ভাল কাম কৰিছা আৰু কৰি যোৱা, তো সেইবিলাক উদ্যমে মানে দুগুণ আৰু কিবা কৰিব পাৰোঁ নেকি মনত মানে সাহস গোটাইছিল। আৰু তাৰ কাৰণে মই 2018ত এটা ৰিয়েলিটি শ্ব' হৈছিল আৰ্ট অফ স্মাৰ্ট বুলি, তাতো জইন কৰিছিলোঁ। তাত মই চেম্পিয়ন আছিলোঁ। তাৰপিছতে মই ইণ্ডিয়াজ গট টেলেণ্টৰ মই মেগা অডিশ্যনলৈকে গৈছিলোঁ, কিন্তু তাৰপিছত এলিমিনেট হ'লোঁ। তাৰপিছত যিহেতু আমাৰ পঢ়া শুনাসমূহ থাকে কাৰণে এই আমাৰ ভাল লগা কামসমূহত যেনেকৈ আৰ্টসমূহ মানে সময় বেছিকৈ দিব পৰা নাযায়। তো গতিকে যিহেতু এতিয়া লকডাউন আছিলে, গতিকে কৰোণাৰ কাৰণে সকলো আমাৰ নিজ ঘৰত আবদ্ধ হৈ আছিলোঁ। গতিকে এই সময়সমূহ মই অলপ ব্যতিক্ৰমী ধৰণে দিবলৈ চেষ্টা কৰিছিলোঁ আৰু অলপ টাইম দিছিলোঁ। আৰু মই তেনেকৈ প্ৰথমতে 2খন হাতে একেলগে 2খনকৈ পেইণ্টিং বনাইছিলোঁ। তাৰপিছত 2খন হাত আৰু 2টা ভৰিৰে লগতে মই 4খনকৈ পেইণ্টিং বনালোঁ। তাৰপিছতে মই চকুত কাপোৰ বান্ধি মই ব্লাইণ্ড পেইণ্টিং বনাবলৈ চেষ্টা কৰিলোঁ। তেনেকৈ মই হাতৰ কিলাকুটিত এনেকৈ লৈ ব্ৰাছ লৈ আৰু মুখত ব্ৰাছ লৈ মই পেইণ্টিং বনাইছিলোঁ। আৰু মই দাঢ়ি, চুলি, নাক এনেকৈ এইবিলাক ইউজ কৰি কিনে মই পেইণ্টিং বনাইছিলোঁ। আৰু মই জুবিন গাৰ্গৰো বহুতকেইখন পেইণ্টিং তেনেকুৱা ৱালত বনাইছিলোঁ। আৰু মোৰ কাৰণে এইটো মানে মোৰ নিজৰ কাৰণে মই গৰ্ব বুলি ক'ব বিচাৰোঁ যে মোৰ এটা জুবিন দা ককা দাঢ়ি আৰু নাকেৰে অঁকা এটা পেইণ্টিং দেখি তেখেতে মোলৈ নিজে ফোন কৰিছিল, আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হৈ ৰ'ব। আচলতে যিসকল আমাৰ পানীদিহিং বাৰ্তাৰ দৰ্শকে অনুষ্ঠানটো চাই আছে, সকলোৱে যিহেতু সামাজিক মাধ্যমৰ লগত বিশেষভাৱে জড়িত, গতিকে নিশ্চয় সকলোৱে আপুনি যিসমূহ ব্যতিক্ৰমী ধৰণে চিত্ৰ অংকন কৰিছে সকলোৱে নিশ্চয় দেখিছে। আৰু আমি
আমি দৃঢ় বিশ্বাসী যে সেই আপোনাৰ ছবি অঁকাৰ শৈলী দেখি সকলো নিশ্চয় মুগ্ধ হৈছে, সকলোৱে ভাল পাইছে আৰু আমি সকলোৰে পৰা বিচাৰিম সকলোৱে ডিপু বৰা দাদাক এইদৰে এই ক্ষেত্ৰত কাম কৰি থাকিবলৈ সদায় যেন অনুপ্ৰেৰণা যোগাই থাকে, সদায় উৎসাহিত কৰি থাকে। যি কি নহওক, আমি এবাৰ জানিবলৈ চেষ্টা কৰিম আপুনি বৰ্তমান সময়ত চিত্ৰকলাৰ লগতে জড়িত হওক বা অন্যান্য কেনেধৰণৰ কামত আপুনি জড়িত হৈ আছে বা কেনেধৰণৰ কাম আপুনি এতিয়া কৰি আছে? বৰ্তমান মই পঢ়া শুনাৰ ক্ষেত্ৰত মই বৰ্তমান MSc কৰি আছোঁ। এইবাৰ শেষৰটো ছেমিষ্টাৰ, কৰোণাৰ কাৰণে এইটো পষ্টপন হৈ আছে। আৰু মই আচলতে আৰ্টটো আচলতে মোৰ ভাল পোৱা হয়। মই আৰ্টটো আচলতে মই পেশ্যনতে ৰাখিব বিচাৰোঁ, এইটো মই প্ৰফেশ্যন বনাবলৈ বিশেষ মোৰ মন নাই। আৰু আচলতে মই আৰ্টটোত মই এনেকুৱা কিছুমান কাম কৰিব বিচাৰোঁ যাতে মোৰ কামত মানে অনুপ্ৰাণিত হৈ আন দুজনো যাতে আগবাঢ়ি আহে, মোৰ কামবিলাক মানে আদৰ্শজনক হওক, মানে মই তেনেকুৱা ধৰণৰ কৰিবলৈ মই নিজে চেষ্টা কৰোঁ। আৰু মোৰ এটা কথা ভাল লাগিছে যে মই যিসমূহ এতিয়া বৰ্তমানলৈকে চিত্ৰ অংকন কৰিছোঁ, সেই চিত্ৰসমূহৰ কাৰণে মোৰ উৎসাহ যোগাবৰ কাৰণে পাপন দায়ো নিজে ফোন কৰিছে, হিমা দাস, আচুৰ্য দা, এনেকৈ সকলোৱে যেনেকৈ মোক সহায় সহযোগ আগবঢ়াইছে, এইখিনিয়ে মোক দুগুণ উদ্যম দিছে আৰু নতুন কিবা কাম কৰিবলৈ। নিশ্চয়, আচলতে আপুনি যিখিনি কাম কৰি আছে সেই প্ৰতিটো কাম সঁচাকৈ অনুপ্ৰেৰণাদায়ক বা আমাৰ দৰে বহুতক বা চিত্ৰকলাৰ প্ৰতি আগ্ৰহী বহুতক আগবাঢ়ি যাবলৈ উৎসাহ প্ৰদান কৰিব পৰা ধৰণৰ কাৰ্য, আৰু আপোনাৰ এই কাৰ্য সদায় যাতে চলি থাকে তাকে আমি কামনা কৰিম। এইবাৰ আমি জানিব বিচাৰিম আপোনাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ, আপুনি ভৱিষ্যতে কেনেধৰণৰ কামৰ যোগেদি এই ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ চিন্তা কৰিছে? আচলতে মোৰ আৰ্টৰ লগতে অলপ চলচ্চিত্ৰ জগতৰ ক্ষেত্ৰতো মোৰ অলপ সৰুৰ পৰা এটা দুৰ্বলতা আছে। মই 2017 চনৰ ঠিক শেষৰ ফালৰ পৰা মই এটা মনত ভাৱ আহিছিল যে মই পেইণ্টিং ৰিলেটেড কিবা ফিল্ম বনাব পাৰোঁ নি। তো তেতিয়াৰ পৰা মই পৰিকল্পনা কৰি 2018 চনত মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচৰ ডক্টৰ প্ৰাঞ্জল বৰগোহাঁই ছাৰক মই গোটেই মোৰ কনচেপ্টটোৰ বিষয়ে জনাইছিলোঁ আৰু তেখেতক এখন মই কাহিনীৰ কাৰণে তেখেতক মই অনুৰোধ কৰিছিলোঁ আৰু তেখেতে মোক এটা কাহিনী দিয়াৰ কথা ক'লে। আৰু লগতে তেনেকৈ পৰিকল্পনা কৰি 2018 চনৰ পৰা আজিলৈকে মই ক'ব পাৰোঁ যে মই এখন চলচ্চিত্ৰৰ কাম ইতিমধ্যে আৰম্ভ কৰিলোঁ, শ্বুটিঙৰো বহুখিনি কাম শেষ হৈছে। আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰোঁ যে মোৰ এই ফিল্মখনত, চলচ্চিত্ৰখনত জুবিন দাই মোক গানৰ কামসমূহ কৰি দিম বুলি তেখেতে মোক ইতিমধ্যে জনাইছে। আৰু চাওঁচোন কি হয়। যিহেতু আৰু বৰ্তমানলৈকে মই জনাত মানে এনেকুৱা ধৰণৰ চলচ্চিত্ৰ বোধ কৰোঁ আমাৰ ভাৰতবৰ্ষত হোৱা নাই, পৃথিৱীত এখন হৈ গৈছে। যদি মই ভবা মতে মই যিটো ধৰণে পৰিকল্পনাসমূহ কৰিছোঁ সেই ধৰণে যদি হৈ উঠে তেনেহ'লে পৃথিৱীৰ ভিতৰত চাগে দ্বিতীয়খন হ'বগৈ, যদি ভবা মতে সকলোবিলাক হয়। নিশ্চয় ভবামতে সকলো হ'ব। আপোনাৰ সকলো শুভাকাংক্ষীৰ মৰম চেনেহ শুভকামনাৰ লগতে সমূহ অসমবাসী ৰাইজৰ শুভকামনা আপোনাৰ লগত সদায় থাকিব। আৰু সঁচাকৈ আমাৰ বাবে এটা গৌৰৱৰ কথা যে যিটো কাম পৃথিৱীত একমাত্ৰ এতিয়ালৈকে এবাৰেই হৈছে, সেই কামটো পৃথিৱীৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে আমাৰ অসমৰ এজন উদীয়মান যুৱকে কৰিবলৈ লৈছে। গতিকে আহক আমি সকলোৱে তেওঁক এই কামত যাতে সফলতা লাভ কৰিব পাৰে তাৰ বাবে আমাৰ শুভকামনা প্ৰদান কৰোঁ আৰু আমাৰ অন্তৰৰ আশীষ প্ৰদান কৰোঁ। যিহেতু আপুনি চিত্ৰকলাৰ লগত বা চিত্ৰশিল্পৰ লগত জড়িত এজন ব্যক্তি, গতিকে সেই হিচাপে আপোনাৰ এটা অনুভৱ আমি এইখিনিতে জানিবলৈ চেষ্টা কৰিম। যিহেতু অসমৰ নৱপ্ৰজন্মৰ বহুতেই চিত্ৰকলাৰ ক্ষেত্ৰখনৰ প্ৰতি বিশেষভাৱে বৰ্তমান সময়ত আগ্ৰহ দেখুওৱা পৰিলক্ষিত হৈছে, গতিকে আমি জানিব বিচাৰিম আপোনাৰ পৰা আপোনাৰ ব্যক্তিগত অনুভৱটো যে চিত্ৰশিল্প বা ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰখনত নতুন প্ৰজন্মই এটা পেচা হিচাপে গ্ৰহণ কৰিব পৰা এটা পৰিৱেশ বৰ্তমান সময়ত আমাৰ অসমত সৃষ্টি হৈছে বুলি আপুনি ভাবেনে? মই এইখিনিতে এটা কথা কৈ ল'ব বিচাৰিছোঁ। আচলতে পৰামৰ্শ দিব পৰা বা উপদেশ দিব পৰা এজন ব্যক্তি মই বৰ্তমানলৈকে হৈ উঠা নাই। ময়ো শিকি থকা এজন ছাত্ৰ বুলিয়ে ক'ব লাগিব। কিন্তু মোৰ ব্যক্তিগত যদি অনুভৱ বুলি ক'বলৈ হয় তেনেহ'লে ক'ব বিচাৰোঁ যে আমাৰ অসমত এনেকুৱা কিছুমান টেলেণ্ট আছে, সেই টেলেণ্টসমূহ উপযুক্ত প্লেটফৰ্মৰ অভাৱত সকলোৰে ওচৰত দাঙি ধৰিব পৰা নাই বা উজলি উঠা নাই বা বিশ্বৰ প্ৰেক্ষাপটত। কিন্তু আমি এই অনুষ্ঠানৰ যোগেদিয়ে মই আমাৰ ৰজাঘৰীয়াক মই অনুৰোধ জনাইছোঁ যে আমাৰ চিত্ৰশিল্পৰ ক্ষেত্ৰখনলৈ আপোনালোকে অলপ চকু দিয়ক। চিত্ৰশিল্পৰ ক্ষেত্ৰখনত যদি আপোনালোকে কিছু বৰঙণি আগবঢ়ায় বা এখন উপযুক্ত প্লেটফৰ্ম গঠন কৰি দিয়ে তেনেহ'লে আমাৰ নৱপ্ৰজন্মৰ যি টেলেণ্ট আছে বা যি তেওঁলোকৰ শিক্ষা আছে সেই শিক্ষাসমূহ, সেই টেলেণ্টসমূহ আমি বিশ্ব দৰবাৰলৈ উলিয়াই নিব পাৰিম।
আৰু সেইটো এটা নতুন ট্ৰেণ্ডৰ সৃষ্টি হ'ব, লগতে কি হ'ব, মানসিক এক বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত সুবিধা কৰিব বুলি মই আশাবাদী। হয়, নিশ্চয় এইখিনিতে দীপু বৰা দাদাই এটা খুব গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিছে। সাধাৰণতে সামাজিক মাধ্যমত সক্ৰিয় প্ৰত্যেকজন ব্যক্তিয়ে বৰ্তমান সময়ত এটা কথা অনুভৱ কৰিছে যে বৰ্তমান অসমত চিত্ৰকলাৰ ক্ষেত্ৰখনত এটা নতুন দিগন্তৰ সূচনা হৈছে বুলি এক প্ৰকাৰে ক'ব পাৰি, কিয়নো নতুন প্ৰজন্মৰ বহু এনে শিল্পী, এনে চিত্ৰকলাৰ লগত জড়িত বা আগ্ৰহী যুৱক যুৱতী ওলাই আহিছে যিয়ে চিত্ৰকলাৰ যোগেদি নিজৰ পৰিচয় সমাজত দাঙি ধৰিবলৈ খুব চেষ্টা কৰি আছে। গতিকে চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ অকণমান গুৰুত্ব বা অকণমান সঁহাৰি এই প্ৰতিভাসকলক সঁচা অৰ্থত বিশ্বৰ দৰবাৰত অসমৰ নাম উজ্বলোৱাত সহায় কৰিব পাৰে। গতিকে আমি পানীদিহিং বাৰ্তাৰ এই অনুষ্ঠানৰ যোগেদি প্ৰশাসন, চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষক আমি অনুৰোধ জনাব বিচাৰিম যে চিত্ৰকলাৰ প্ৰতি আগ্ৰহী নতুন প্ৰজন্মক উলিয়াই অনাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰতিভা বিকাশৰ যথোপযুক্ত সুবিধা প্ৰদান কৰি আপোনালোকে কিঞ্চিত অৰিহণা যোগাওক। ই সঁচাকৈ অসমৰ বাবে খুব এটা আশাৰ বতৰা হ'ব। সেই যি কি নহওক, এইবাৰ অলপ এটা বেলেগ প্ৰসংগৰ ফালে যাব বিচাৰিছোঁ। আমি যদি বৰ্তমান অসমৰ পৰিস্থিতি, শেহতীয়া পৰিস্থিতিটো যদি আমি লক্ষ্য কৰোঁ, তেনেহ'লে দুটা কথাই আমাৰ মনত প্ৰধানকৈ গুৰুত্ব দোলা দিয়ে। তাৰ প্ৰথমটো হৈছে নাগৰিকত্ব সংশোধনী বিধেয়ক, আৰু তাৰ দ্বিতীয়টো কথা হৈছে যি বৰ্তমান সময়ত কৰোণা ভাইৰাছে অসমত যি পৰিস্থিতিৰ সৃষ্টি কৰিছে। আচলতে নাগৰিকত্ব সংশোধনী বিধেয়ক ইতিমধ্যে আইনলৈ ৰূপান্তৰিত হৈছে। গতিকে নাগৰিকত্ব সংশোধনী আইন আৰু কৰোণা ভাইৰাছে অসমত সৃষ্টি কৰা পৰিস্থিতিৰ সন্দৰ্ভত আপুনি আপোনাৰ ব্যক্তিগত মতামত কেনেধৰণে দাঙি ধৰিব? প্ৰথম কথা হ'ল, প্ৰথমতে মই এজন অসমীয়া, গতিকে অসম আৰু অসমীয়াৰ আঘাতকৰ কাম কোনো কাৰণত গ্ৰহণযোগ্য নহয় বুলি মই ভাবোঁ। কাখনে যদি আমাৰ অসম আৰু অসমীয়াৰ অস্তিত্বৰ ক্ষেত্ৰত যদি হেঙাৰ হয়, তেনেহ'লে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু কৰোণাৰ ক্ষেত্ৰত ক'ব লাগিব, এইটো যিহেতু এটা বৰ্তমান মহামাৰী ৰূপে দেখা দিছে, আৰু এইটোৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে যিসমূহ নিয়মাৱলী বা নীতি নিৰ্দেশনা জাৰি কৰিছে সেইসমূহ সকলোৱে মানি চলক। আৰু দেখা গৈছে কিছু সংখ্যকে ইয়াৰ সুবিধা লৈ এক বেআইনী কামো কৰিবলৈ ধৰিছে। গতিকে এই মহামাৰীৰ সময়ত আপোনালোকে সেই কামসমূহ বাদ দিয়ক আৰু সকলো মানুহৰ সুৰক্ষাৰ কাৰণে সকলো একগোট হওক। সেইখিনি। ধন্যবাদ জনাইছোঁ আপোনাক আপোনাৰ মন্তব্যৰ বাবে। আপুনি যিহেতু আমাৰ পানীদিহিং অঞ্চললৈ এজন অতিথি হিচাপে আহিছে, আৰু আমি যিমান দূৰ জানিব পাৰিছোঁ পানীদিহিঙত এয়া আপোনাৰ প্ৰথম পদাৰ্পণ। পানীদিহিঙত এই সময় অতিবাহিত কৰি বা পানীদিহিঙলৈ আহি আপোনাৰ কেনে অনুভৱ হৈছে? আচলতে মই প্ৰথমতে এটা কথা ক'ব লাগিব যে মই আচলতে মই যিহেতু পেইণ্টিঙৰ লগত জড়িত, গতিকে মই সেই পেইণ্টিংটোকে সাৰথি হিচাপে লৈ মই প্ৰায় 200খন পেইণ্টিং বনাইছিলোঁ, আৰু সেই 200খন পেইণ্টিং মই ৰাইজৰ মাজলৈ এৰি দিছিলোঁ, আৰু প্ৰত্যেকখন পেইণ্টিঙৰ বাবদ মই ন্যূনতম 100 টকা ধাৰ্য কৰিছিলোঁ। আৰু সেই যিসমূহ মোৰ অৰ্থ সংগ্ৰহ হ'ল, সেই সম্পূৰ্ণ অৰ্থ সংগ্ৰহ হোৱা ধনসমূহ মই পানীদিহিং কলঘৰৰ যি বানাক্ৰান্ত লোক, সেই লোকসকলৰ কাৰণে মই আগবঢ়াইছিলোঁ। আৰু এই জেগাডোখৰলৈ মোৰ আচলতে প্ৰথম অহা এটা কথা ক'ব লাগিব, ইয়াত সকলো মানুহৰ যি ধৰণৰ মোক সহায় জনালে, প্ৰত্যেকটো ক্ষেত্ৰতে মোক অলপো অসুবিধা নোপোৱাকৈ, সেই ক্ষেত্ৰত তেওঁলোকৰ ওচৰত মই সদায় কৃতজ্ঞ হৈ থাকিম। ইয়াত সকলোবিলাক মিচিং, দেউৰী, কছাৰী আদি সকলোবিলাক মানুহ মিলা প্ৰীতিৰে থাকি এক বসবাস কৰিবলৈ দেখা পায়, যিটো খুব ৰেয়াৰ বুলিয়ে ক'ব লাগিব। আৰু সেইটো দেখি আমাৰ যি বৰ অসমৰ যি এটা অনুভূতি আছিল, সেই অনুভূতিসমূহ ইয়াত যেন দেখিবলৈ পোৱা যেন মোৰ অনুভৱ হ'ল। সেইটো সঁচাই আদৰণীয় আৰু আমাৰ নৱপ্ৰজন্মৰ কাৰণে এক উল্লেখনীয় কথা বুলি মই ভাবোঁ। হয়, নিশ্চয়কৈ এই জেগাতে ময়ো ক'বই লাগিব, যিহেতু পানীদিহিং ঠাইডোখৰ আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে একেলগে বহু দিনৰে পৰা। আৰু যিহেতু আমি ভাৰতবৰ্ষ বা অসমৰ কথা ক'লে আমি যি অনৈক্যৰ মাজত ঐক্যৰ ধাৰণাটো পাওঁ, সেই ধাৰণাটোৰ কিন্তু সুন্দৰ প্ৰতিফলন এই পানীদিহিঙত ঘটিছে। মিচিং, দেউৰী, কছাৰী, কৈবৰ্ত তথা আহোম, চাহ জনগোষ্ঠী ইত্যাদি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয় লোকৰ বসতিস্থল এই পানীদিহিঙত একতাৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা যায়। আৰু সেইবাবে আমি পানীদিহিং বাৰ্তাই এই পানীদিহিং অঞ্চলৰ এনেধৰণৰ দিশসমূহ আপোনালোকৰ ওচৰত নিবেদন কৰাৰ বিনম্ৰ প্ৰয়াস কৰি আহিছোঁ। সেই যি কি নহওক, আমি অনুষ্ঠানৰ শেষৰ পৰ্যায়লৈ যাব লাগিব, আৰু শেষৰ পৰ্যায়লৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি আপোনাক জনাওঁ যে যি আমাৰ পানীদিহিং বাৰ্তাৰ যোগেদি আমি আচলতে পানীদিহিং অঞ্চলৰ লগতে আমাৰ সমগ্ৰ জিলাখনৰ সম্পদ, সম্ভাৱনা আৰু সমস্যা এই তিনিটা দিশক বিশেষভাৱে অৱলোকন কৰাৰ এক বিনম্ৰ প্ৰয়াস কৰিছোঁ। এই প্ৰয়াসৰ বিষয়ে আপুনি আপোনাৰ নিজৰ অনুভৱ কেনেদৰে ব্যক্ত কৰিব, আৰু পানীদিহিং বাৰ্তাৰ প্ৰতি আপোনাৰ এটা বিশেষ বক্তব্য আমি কামনা কৰিলোঁ। আচলতে এইটো অতি আদৰণীয়, আৰু যিহেতু
আমাৰ যিসমূহ সমস্যা বা আমাৰ যিসমূহ সম্ভাৱনাপূৰ্ণ ধৰা টেলেণ্টেই হওক বা সকলোবিলাক দাঙি ধৰা এটা যি প্ৰচেষ্টা তোমালোকে লৈছা, সেইফালৰ পৰা মই তোমালোকৰ সকলো পানী দিহিং যি বাৰ্তা, সেই বাৰ্তালৈ মোৰ ফালৰ পৰা সম্পূৰ্ণ শুভেচ্ছা আছে। অনাগত দিনত আমাৰ সমস্যাসমূহ, আমাৰ যিসমূহ সম্ভাৱনাপূৰ্ণ টেলেণ্টসমূহ আছে, সেইসমূহ ৰাইজৰ মাজলৈ উলিয়াই নিয়াত সহায় হ'ব বুলি মই আশাবাদী। ধন্যবাদ জনাইছোঁ আপোনাৰ এই শুভকামনাৰ বাবে। যি কি নহওক, আমি অনুষ্ঠান সামৰিব লাগিব। অনুষ্ঠান সামৰাৰ আগে আগে আমি আজি আমাৰ মাজতে সময়কণ দিয়াৰ বাবে খোৱাঙৰ যুৱক তথা উদীয়মান চিত্ৰশিল্পী দীপু বৰা দাদালৈ আমাৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমি আপোনাক পানী দিহিং বাৰ্তাৰ তৰফৰ পৰা, লগতে সমূহ পানী দিহিংবাসী ৰাইজৰ তৰফৰ পৰা অনাগত দিনসমূহত আপুনি যাতে সকলো ক্ষেত্ৰতে সফল হওক, আপোনাৰ মনৰ কামনাবিলাক পূৰ্ণ হওক, তাৰে কামনাৰে আমাৰ অশেষ শুভকামনা আৰু আমাৰ শ্ৰদ্ধা জ্ঞাপন কৰি আপোনাক আমাৰ মাজৰ পৰা আজি বিদায় দিছোঁ। প্ৰিয় দৰ্শক, পানী দিহিঙৰ অতিথি পানী দিহিং বাৰ্তাৰ আন এক বিনম্ৰ নিবেদন। পানী দিহিঙৰ অতিথি অনুষ্ঠানৰ যোগেদি আমি বিভিন্ন ঠাইৰ বিভিন্ন ক্ষেত্ৰত নিজৰ পাৰদৰ্শিতাৰে উজ্বলি উঠিবলৈ সক্ষম হোৱা ব্যক্তিসকলক পানী দিহিংবাসী ৰাইজৰ আগত চিনাকি কৰি দিয়াৰ এক প্ৰয়াস কৰিম। কেৱল তেওঁলোকক চিনাকি কৰি দিয়াই নহয়, তেওঁলোকে বিভিন্ন ক্ষেত্ৰত কেনেধৰণৰ কামৰ যোগেদি নিজকে চিনাকি দিবলৈ সক্ষম হৈছে, কেনেধৰণৰ কামৰ যোগেদি দেশ তথা জাতিৰ বাবে নিজৰ বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে, সেই কথাবিলাক আমি উপস্থাপন কৰাৰ বিনম্ৰ প্ৰয়াস কৰিম। আৰু এই বিভিন্ন ঠাইৰ বিভিন্ন ধৰণৰ ক্ষেত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ বিষয়ে জানিবৰ বাবে আৰু তেওঁলোকৰ কামসমূহ অনুধাৱন কৰিবৰ বাবে আপোনালোকে চাই থাকিব পানী দিহিং বাৰ্তাৰ এই বিশেষ অনুষ্ঠান পানী দিহিঙৰ অতিথি।